গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰতো আজি বেছিয়ে ভাল, কাৰণ মোৰ কাৰণে আজি বহুত এটা স্পেচিয়েল দিন হয়। সেইকাৰণে আৰু দিনটো কি মই এতিয়া পটককৈ কৈ নিদিওঁ, মানে লাহে লাহে আপোনাক ক'ম আৰু অলপ দেৰি পিছত। আৰু এতিয়া মই ডিউটিলৈ ওলাই ল'লোঁ, আৰু ডিউটিলৈ যোৱাৰ আগতে প্ৰথমতে মন্দিৰলৈ যাম, আৰু মন্দিৰত গৈ পিনি আপোনাক লগ পাই আছোঁ। আৰু বাকীখিনি মানে ডিউটিতে মই আপোনাক ক'মগৈ আৰু আজি কি কাৰণে মোৰ স্পেচিয়েল দিন হয়। ঠিক আছে, তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব। জলাই লওঁ এনেকৈ। চাকি ধূপ জ্বলাই এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু একেবাৰে ভিতৰত আপোনাক দেখুৱাই আছোঁ ভিতৰ ভাগ। আজি যিহেতু মানুহ কম, অকণমান ইভাগে নহ'লে বহুত থাকে, সোমবাৰে বেছি হয় আৰু আজি যিহেতু মঙলবাৰ নহয় জানো, সেইকাৰণে অকণমান মানে মানুহৰ ভিৰটো অলপ কম হৈ আছে। পূৰা একদম ফুলৰ ওচৰত ফটো মাৰিছে এতিয়া বোলক একদম ভিতৰত। প্ৰথমতে এতিয়া হেৰি কৰি লওঁ, টিলিঙা বজাই লওঁ। বাহিৰত মানে মানুহ নাই যদিও ইমানকৈ, কিন্তু ভিতৰত মানে বহুত মানুহ, আৰু যিহেতু একদম সকলোৱে মানে ধূপ চাকি বাহিৰত জ্বলাই মেলি ইয়াত একদম সেৱা কৰিবলৈ ৰখি আছে, আৰু পানী ঢালিছে, আৰু সেৱা কৰিছে, শৰাই দিছে, তেনেকৈ মানে সকলোৱে হেৰি লাগি আছে আৰু। ধূপ চাকি জ্বলাই মেলি আহিলোঁ, আহি মেলি এতিয়া ডিউটি পালোহি, আৰু ভাবিছোঁ আপোনালোকক কথাষাৰ কৈ দিওঁ, যিহেতু আজি মানে আপোনাক কৈ আছোঁ যে মোৰ কাৰণে স্পেচিয়েল দিন হয়। আজি মোৰ কাৰণে বহুত স্পেচিয়েল দিন, কাৰণ আজি হৈছে মোৰ বাৰ্থডে, সেইকাৰণে। আৰু লগতে মানে মোৰ ঘৰত কিছুমান কথা ক'ব নোৱাৰিলোঁ, সেইকাৰণে ভাবিছোঁ আজি অকণ এতিয়াই কৈ দিওঁ আৰু, কাৰণ ৰাতিপুৱা সময়ত ইটো সিটো কৰি মেলি বহুতখিনি মানে টাইমটো যায়গৈ আৰু দৌৰি হয়গৈ, সেইকাৰণে ভাবিছোঁ ইয়াতে অকণমান টাইম পাইছোঁ, কৈ দিছোঁ কথাষাৰ। মানে আজি মানে ভাবিছিলোঁ ডিউটিটো মানে আজি ছুটি লওঁ বুলি, কিন্তু তেওঁ ক'লে বোলে নালাগে দিয়ে, আগবেলাটো আমি ক'লৈকো নাযাওঁ, গ'লে আমি পাছবেলা যাম। আৰু মই সুধি থাকোঁতে মানে ক'ত যাম বুলি কওঁতে তেওঁ মানে লাষ্টত কথাটো কোৱা নাছিলে, আৰু লাষ্টত মই গম পালোঁ যে এওঁ মানে আৰু লগৰ মানে ভণ্টি দুজনীৰ লগত আৰু ভাইটিৰ লগত মানে মিলাই বুলি কিবা ছাৰপ্ৰাইজ প্লেন এটা কৰিছে। মানে মই গম পাই গ'লোঁ আৰু একো নাই, তাকে যে মানে তেওঁলোকে ছাৰপ্ৰাইজ প্লেনটো কৰিছে, আৰু কিবা আপোনজনে কিবা এটা ধৰক কৰিলে মেলিলে বহুত ভাল লাগে নহয় জানো, আৰু সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখুৱাম, আৰু সেইখিনি অকণমান দেখুৱাম বাৰু। কিন্তু এতিয়া মানে ডিউটিলৈ নাহোঁ বুলি ভাবিলোঁ, কিন্তু আহিলোঁ। এতিয়া হাফ ল'ম, মানে যামগৈ তাৰপৰা ঘৰলৈ। তাৰপিছত এতিয়া মানে কি হ'ল, মানে বাৰ্থডে পতা নাই যদিও সৰুকৈ হ'লেও মানে ছাৰহঁতৰ কাৰণে মানে মিঠাইকে লৈ আহিছিলোঁ, আৰু ছাৰ আৰু মেম আৰু লগত থকা ষ্টাফৰ মানে তেওঁলোকৰ কাৰণে, সেইকাৰণে ছাৰক এতিয়া মিঠাই দিমগৈ আৰু। পূৰা একদম আজৰি হৈ ল'লোঁ, আৰু একদম ৰেডি মেলি একদম কাপোৰ কানি পিন্ধি ৰেডি হৈ ল'লোঁ। এতিয়া খালি যাবই লাগে। এতিয়া আপোনাক দেখুৱাই আছোঁ আৰু ক'ত যাম, কি কৰিম, আৰু ক'ত তাহাঁতি মানে ছাৰপ্ৰাইজটো প্লেন কৰিছে। ঠিক আছে, তেন্তে চাই থাকক। আহি পাই গ'লোহি, আৰু ক'ত দিছে আপোনালোকে চিনাকিসকলে গম পাইছে আৰু। এইখন হৈছে ৰুদ্ৰসিংহ ৰিজৰ্ট বুলি কয়, আৰু জয়সাগৰত আছে, আৰু ইয়াত পাই গ'লোহি।
বাৰ্থডে স্পেচিয়েল বুলি লগৰ কেইজনীয়ে মানে লগৰ নহয় দেই একচুৱেলি মোক এতিয়া সৰু আৰু ভণ্টি আৰু ভাইটিহঁতে একদম পূৰা মানে ছাৰপ্ৰাইজ কৰিছে আৰু গমেই পাই গ'লো খাই ছাৰপ্ৰাইজটো আহি থাকা ইমান ধুনীয়া চোৱা পৰিৱেশটো প্ৰথম আহিছোঁ ইমান ওচৰত থাকিলে যে প্ৰথম আহিছোঁ আহি পোৱা নাই ন আহিব আমাৰ বেংকটো চাগে এয়া হৈছে পতিদেৱ ঠিক আছে তেন্তে চাই থাকক আৰু Happy birthday to you. Happy birthday to you. Happy birthday, dear Nobo. Happy birthday to you.哎呦我的妈！ পুৰা খৰচলে দিছে এনেকৈ ঐ নলগাবি ঐ যা বেয়া কৰিলে মেকআপখিনি মোক নেদেখাবা না নোলাইছে কি কান্দিলা হয় মুচি দিয়া লগাই থাকোঁ এতিয়া পুৰা মোক নিদিয়াবা একো নহয় কি হ'ব ন অকণ ওলাইছে আৰু আজি হেৰি বুলিয়ে মোৰ বাৰ্থডে বুলিহে তোমালোক ইমানখিনি টাইম দিয়া বাবে বহুত বহুত ধন্যবাদ দেই ধন্যবাদ টাইম দিলে পূৰা এতিয়া কেক বিতৰণ হ'ব কি কয় কেক কি ডিষ্ট্ৰিবিউশ্যন অঁ ডিষ্ট্ৰিবিউশ্যন পূৰা একদম ৰাজ এইটো উলিয়াইছে নামে চামে কৈছে আৰু একো নহয় দিয়া লাকি বেছিকৈ উলিয়া বোলে নালাগে মোৰ লাভ ইমান শুনাইছে মোৰ মাথাটো বেয়া মানে ইমানেই খালে সিহঁতি ইমানেই খালে লাষ্টত মানে বগা প্লেটখন জিৰেগি আছে ঘৰলৈ আহি মেলি আপোনালোকক বস্তু এটা নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ মানে দেখুৱামেই মানে আৰু মানে যিহেতু সৰু মানে গিফ্ট বুলি মেমহঁতে কৈছে আৰু কিন্তু এইটো সৰু মোৰ কাৰণে নহয় ডাঙৰ গিফ্ট কাৰণ বাৰ্থডে পতাও নাই গৈছে আৰু তাৰ মাজতে তেওঁলোকে কিবা এটা দিছে বহুত ভাল লাগে নিজৰ বাৰ্থডেত কিবা এটা কোনোবাই সৰুকৈ বস্তু এটা দিলেও বহুত ভাল লাগে আৰু তাকে দেখুৱাম বুলি আহিছোঁ আৰু এয়া দিছে এইখন এখন ফটো ফ্ৰেম দিছে জীৱনত মানে এতিয়া মোৰ ফটো ফ্ৰেম নাই কিন্তু ফাৰ্ষ্ট পাইছোঁ আৰু এইখন দিছে মাম্পি ৰাজ আৰু লাকি তিনিজনে মিলি দিছে আৰু বহুত ধুনীয়া ফ্ৰেমটো চব একদম মই চবৰ দেখুৱাই দিয়া আৰু এইখন পূৰা নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ আৰু দেই আৰু লগতে মোৰ মানে মই য'ত কাম কৰোঁ তাৰ ছাৰো মেমে মিলি মানে ছাৰ বুলি নহয় আৰু মেমে মিলি দিছে এইখন দিছে আৰু তেওঁ নিজ হাতেৰে লিখি দিছে চাওক হেপী বাৰ্থডে বিদিশা টু বিদিশা উইথ লাভ ফ্ৰম মেম
ইমান যে ভাল লাগিছে মানে মেমে মোক কৈছে আৰু ফোন কৰি পিনি যে সৰু বস্তু এটা দিছোঁ দিয়া পিন্ধিবা মই কৈছোঁ বস্তু নাই মেম বহুত মানে ডাঙৰ বস্তু কাৰণ বহুত মৰম কৰে তেওঁলোকে এয়া এযোৰ মানে ইয়েৰিং এযোৰ দিছে আৰু এযোৰ দিছে বাৰ্থডে পিন্ধিব পাৰিম ইয়েৰিং ইয়াৰ মানে ভিডিঅ'টোৰ যোগেদি কৈ দিছোঁ মেম থেংক ইউ ছ' মাছ আপুনি ইমানখিনি মানে মৰম দিয়াৰ বাবে আৰু বহুত বহুত ধন্যবাদ আৰু লগতে ৰাজ আৰু মাম্পী আৰু লাকিক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আৰু এইটোনো সাধাৰণ এইবোৰ বস্তু নিদিয়াত নহয় কাৰণ তেওঁলোকে মানে যিমানখিনি মোৰ কাৰণে কৰিলে তাত মানে যোৱা মেলা বা বহুতখিনি সময় দিছে তাই কলেজত ড্ৰেছেৰে মোৰ লগত গৈছে মানে এনেকৈ মানে কৰি মেলি গৈছে আৰু লাকিটোতো একদম মানে পৰীক্ষা ইফালে পাছদিনাখন পৰীক্ষা আছে তথাপিও মূৰত গৈছে ৰাজেও মোৰখিনি বহুতখিনি সময় মানে আমাৰ কাৰণে দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ ঠিক আছে তেনে ভিডিঅ'টো মানে আজি ইমানতে সামৰণি মাৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আৰু এতিয়া আহি মেলি কৰি মেলি আপোনালোকক নিৰ্দেশকে থাকিব নোৱাৰিলে দেখুৱাই দিলোঁ আৰু ঠিক আছে তেনে ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব বাই বাই গুড নাইট